নমস্কাৰ বন্ধু বান্ধৱীসকল। পলমকৈ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে থাম্বনেইলটো চাই বুজিবই পাৰিছে যে ভিডিঅ'টোৰ বিষয়ে কি হ'ব। তেন্তে পলম নকৰি আহোচোন ভিডিঅ'টোনো কি আছে। যুৱমূৰ মিলন বিদ্যাপীঠ হাইস্কুল, হয় ঠিকেই শুনিছে। এইখন বিদ্যালয়তে মই যোৱা 5 বছৰ ধৰি কৰ্মৰত হৈ আছোঁ। এয়া আমাৰ বিদ্যালয়ৰ সৰু ল'ৰা ছোৱালী বন্ধুবৰ্গৰ আন্তৰিক আমাৰ ল'ৰা ছোৱালীবোৰৰ পৰা সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰিছে। আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকল মেজিজেলৰ দৃশ্য আৰু আটাইতকৈ আকৰ্ষণীয় কথাটো এইটো বিদ্যালয়ৰ প্ৰথমবাৰ ড্ৰোন কেমেৰা ব্যৱহাৰ কৰা হৈছে। এইটো আমাৰ সন্মুখত সঁচাকৈ আমাৰ গৌৰৱৰ বিষয়। শ্যাম ছাৰ মুখৰ বাবে ধন্যবাদ দিব লাগিব। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বহুতো কষ্ট কৰি সকলে সামগ্ৰীখিনি প্ৰস্তুত কৰি উলিয়াইছে। বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। তিলপিঠা, নাৰিকলৰ পিঠা, বিভিন্ন ধৰণৰ পিঠা আপোনালোকে দেখিব পাইছে। শাক পাচলিৰ ব্যৱস্থা কৰা হৈছে। ধুনীয়াকৈ আনি কৰি সকলো শাক পাচলি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে গ্ৰাহকৰ অপেক্ষাত দেখিবলৈ পোৱা গৈছে। আৰু উদ্বোধনী সকলোৱে যিবিলাক কিতাপ লগতে এই ক্ষেত্ৰত সহায়তা কৰা হৈছে। পৰম্পৰাগত সকলোকে ধন্যবাদ জ্ঞাপন কৰিবলৈ ভিডিঅ'টো চাই পেলাই একেলগে চাই কৰিম। Ya. Juga banget. Eu vou